Everyone, welcome back to our channel Malin's Time with Mama Loi. তো আজি আমি আপোনালোকক দেখুৱাম খেতি পথাৰত আমি কেনেদৰে ৰুৱা পুতিলো তো বলক আৰু এই আগদিনাখন মামাক অকমান খেতি পথাৰ দেখাবলৈ গৈছিলো এয়া পালুই খেতি পথাৰ আৰু বাকি নেক্সট ডে পথাৰলৈ যাম যি গতিকে ইমান গৰম আৰু আমাৰ দৰিক এয়া পুৰা ফেনত দি দিছো ন দৰি ফেনত থৈ দিলোঁ বেচেৰা ইমান গৰম এইয়া ফেন দি দিছোঁ আৰু আমাৰ দৰিক ফেনৰ তলত থৈ পেলাই যাম আৰু দুপৰীয়া আহি পেলাই ভাত দিম দেই দৰি বাই বাই এয়া আমাৰ মায়ে খেতি পথাৰত পূজা দি আছে যি গতিকে আজি প্ৰথম গছা দিব মানে আজি প্ৰথম আমি ধান ৰুৱা পুতিম আৰু মায়ে যি গতিকে গাঁৱৰে জীয়ৰী বোৱাৰী সকলোখিনি নীতি নিয়ম জানে যি গতিকে প্ৰথম দিনাখন এনেদৰে মা লক্ষ্মীক প্ৰসাদ চাকি বন্তি জ্বলাই আগবঢ়োৱা হয় আৰু তাৰপিছত মায়ে মানে চাৰিওটা কোণত ধান ৰুব অপেনিং কৰিব মানে তাৰপিছত বাকি এয়া গাঁৱৰে খুৰীহঁত তেওঁলোকে ৰুৱা পুতিব আগতে মা মানে অপেনিং কৰি দিব আৰু পূজা দিয়া হৈ গ'ল এয়া আমাৰ ৰুব লৈছে আৰু এয়া আমাৰ মামাকো লৈ আহিছোঁ আৰু আগতো আমাৰ মামাই বোকা দেখিলে মানে ভৰিখন একদম উঠাই বোকাত লাগিবই নিদিয়ে কান্দা কাটা কৰিছিলে হাল্লা কৰিছিলে আৰু এতিয়া তাই নিজে নামি আহিছে আৰু প্ৰাউডো ফিল হৈছে মোৰ ছোৱালীজনী খেতি পথাৰত নামিব পৰা হ'ল আৰু তাই মানে ভিলেজ লাইফ আৰু চিটি লাইফ দুইটাই এডজাষ্ট হৈ গৈ আছে লাহে লাহে যি গতিকে আমি গাঁৱৰে মানুহ আৰু তাই মানে সৰুৰ পৰা চিটিতে থাকিলে কিন্তু এতিয়া ডাঙৰ হোৱাৰ পৰা অকমান গাঁৱৰ জীৱনৰো মানে লাইফষ্টাইলবোৰ শিকি আছে এয়া আগতে মানে কেঁচা মাটিত খোজকাঢ়িব নাজানিছিলে এতিয়া আলিত খোজকাঢ়িব পৰা হ'ল বোকাত খোজকাঢ়িব পৰা হ'ল আৰু এনেকুৱা ৰ'দ দিছে ৰ'দত তাই নে জাপি লৈছে নে ছাতি লৈছে এফাল এফাল ঘূৰি আছে সেই থাকক মানে এনেকেই ষ্ট্ৰং হ'ব বাচ্চাক মানে ইমান বেছি মৰম কৰি এইটো নকৰিবা সেইটো নকৰিবা কৰিলে বেছিয়ে মানে বেমাৰী হৈ যায় আৰু কমজৰি হৈ থাকে তো এনেকেই ফিজিকেলি মেণ্টেলি ষ্ট্ৰং হ'ব চ' সেইকাৰণে যিমান ৰ'দ হওক বৰষুণ হওক ঘূৰি থাকক আমাৰ সেইফালে খেতি পথাৰ আৰু ফাইনেলি মই আহি পালোঁ আৰু মই আহি পোৱালৈকে একদম প্ৰসাদ পূজা দিয়া হৈ গ'ল ব্ৰেকফাষ্ট কৰা হৈ গ'ল চব ৰাইজে এইফালে বহি আছে আৰু ৰোৱনীকেইজনক দেখাম অলপ পিছত ৰোৱনী খাবলৈ এয়া বৰা চাউলৰ ভাত মানে জলপান আৰু এয়া মটৰ ঘুগুনি সিহঁতক দি পেলাই আহিলোঁ এতিয়া মই খাব লৈছোঁ ঘৰত আহি পেলাই তাতে ৰোৱনীবোৰক দি আহিলোঁ এতিয়া আকৌ ভাত লৈ যাম তো মই এইখিনি এনজয় কৰোঁ খেতি পথাৰত খাই বেছি ভাল লাগে আৰু তাতেও দিয়া হ'ল কিন্তু ভিডিঅ' কৰা নহ'ল এই মটৰ ঘুগুনি আৰু এয়া জলপান ওলাইছে ইমান ভাল লাগে নহয় মই আহিছে এইয়া আৰু টিকলাকেইটা ব্ৰেকফাষ্ট কৰি মেলি তামোল খোৱাত লাগি গৈছে ভাত মুঠিৰ কাৰণে কিমান কষ্ট কৰিব লাগে ন দাদা ৰ'দত কলা চলা পুৰি চাপ কেনেকুৱা হৈ গৈছে দেহাৰ অৱস্থা নোহোৱা হৈ যায় ৰাইজ সেইকাৰণে ভাত এমুঠিও পেলাব নালাগে হয়নে কিমান কষ্ট কৰা যায় ভাত দুমুঠিৰ কাৰণে ক'ত আহিছা ঘৰত যা আৰু ইমান ৰ'দ পৰিছে মামাক গছৰ তলত বহি থাকিব দিছোঁ গাঁৱৰে খুৰাৰ ল'ৰাকেইজনৰ লগত গছৰ তলত বহি থাকিব দিছোঁ ছাত স্কুটিৰ ওপৰত কিন্তু তাইক চাব এই পকা ৰ'দত মানে এনেকুৱা হিট গৰম পথাৰৰ বোকা পানী এনেকুৱা গৰম হৈ গৈছে তথাপিতো মানে গছৰ তলত বহি নাথাকে এইফালে এই ৰ'দখনত মানে দৌৰি আছে এনেকুৱা ৰ'দ এনেকুৱা গৰম আৰু এইখন হৈছে মোৰ ককাৰ গাঁও ইমান ধুনীয়া ওচৰতে পাহাৰ আছে আকৌ ৱাটাৰফলো আছে মানে সৰুকৈ নিজৰা ভাবিছিলোঁ অকণমান মই ভিডিঅ' লৈ আহিম মানে সময় নাপালোঁ যি গতিকে পিছত বেলেগ এদিন দেখুৱাম আপোনালোকক যদি টাইম পাওঁ আৰু আজিলৈ নহ'ল আৰু খেতি পথাৰতে বিজি থাকিলোঁ আকৌ এইফালে আমি ইমান ৰ'দ দিলেও মানে ৰোৱনীকেইজনৰ লগত ময়ো অকণমান ৰুই দিলোঁ যি গতিকে নিজৰে খেতি মাটি আৰু বছৰত এবাৰেই
ৰুলো অকণমান, কিন্তু ইমান গৰম, বোকা পানীবোৰ একদম গৰমত হিট হৈ গৈছে, থাকিব নোৱাৰি। সেই ওচৰতে সৰুকৈ এটা নদী আছে, এবাৰ তাত জাপ মাৰোঁ, এবাৰ ৰোৱা পোতো। তেনেকৈ অকণমান ৰুই পেলাই মই ঘৰলৈ মামাক লৈ আহিলোঁ। আৰু তাই ইমান ৰ'দত বেছিকৈ থাকিলেও আকৌ জ্বৰ চৰ হৈ যাবলৈ ভয় লাগে। আৰু মাৰতো মূৰৰ বিষ হৈ গ'ল, একদম গৰমত থাকিব নোৱাৰি। মাকো ঘৰত অকণমান থৈ গ'লোঁ। তাৰপিছত ফাইনেলি আবেলিলৈকে বৰষুণ দিলে এজাক, অকণমান বতৰটো ঠাণ্ডা হ'ল, ভালেই লাগিলে তেতিয়া। কিন্তু এইখিনি টাইমত এনেকুৱা পকা ৰ'দ দিছে নহয়, মানে কি ক'ব আৰু, অৱস্থা নাই। তথাপিও গাঁৱৰ খুৰী ভণ্টিহঁত বোৱাৰীকেইজনী, যি গতিকে তেওঁলোকৰ অভ্যাস আছে, সেইকাৰণে পাৰিছে, তেওঁলোকে ৰুইয়ে আছে। কষ্টও হয় বেচেৰীহঁতৰ, বেয়াও লাগে, কিন্তু ইমান কষ্টৰ ফলত আমি কাৰণে দুবেলা দুমুঠি খাবলৈ পাই আছোঁ। বেলেগৰ খেতি পথাৰ মানে চবেই এইটো শাওণৰ মাহ, যি গতিকে চবেই মানে উঠি পৰি লাগিছে। এইবোৰ কেইদিনমান পিছত মানে ৰোৱা পুতিব আৰু ধান ৰুব। কিছুমানৰ আগত হৈ আছে, কিছুমানৰ কৰিব। তেনেকৈ মানে এই শাওণৰ মাহটোতে মানে সকলোৱে খেতি পথাৰ পূৰা সেউজীয়া কৰি ভৰাই তুলিব। আৰু যি গতিকে ভাদ মাহত খেতি পথাৰত ধান ৰুবলৈ নাপায় বুলি কয়, শাওণৰ মাহটোতে মানে ৰুই অহা কৰি কমপ্লিট কৰিব সকলোৱে। এয়া মই অকণমান থিয় হৈ দিলেও নোৱাৰিলোঁ আৰু ইমান ৰ'দ গৰমত, আৰু ৰোৱা অকণমান ভাঙি দিলোঁ। আৰু ফাইনেলি এই ডবলাটো হৈ গ'ল। এইফালে আকৌ বাকী আছে, এইফালে নামি দিলে আকৌ। ইউটিউবত থাম্বনেইলটো ৰাখিম, চাওঁ। ভিডিঅ' কৰিছে নেকি বাবা? চাওঁ এইফালে, এয়া আমাৰ কেমেৰামেন, ফ্ৰণ্ট কেমেৰা কৰা আকৌ, ফ্ৰণ্ট কেমেৰা কৰা নাই দেখোন। আমাৰ কেমেৰামেন আহি গৈছে, মেখেলা চেখেলা পিন্ধি অৱস্থা চাওঁ। আহিছে এইফালে, ইয়াতেও আহিলে তাই, বকলো আহিছে, ধতীচ দাদা আহিছে, ধতীচ আহিছে। এই ধতীচ, পানীটো খাই লোৱা, পানীটো খাই লোৱা। উঠিব পৰা নাই। তুমি ঘৰত যোৱা। নাযাওঁ। কিয়? খেতিত আহি ভাল লাগিছে নেকি? সেইফালে ৰোৱনী ৰোৱা পুতি আছে, চাহ খাবলৈ মাতিম আৰু। আকৌ আহি পালোঁ বেলেগ এটা খেতি পথাৰত। সেইফালে আমাৰ ৰোৱনী ৰোৱা পুতি আছে, আমি চাহ লৈ আহিছোঁ। এইফালে আকৌ ভাত লৈ আহিলোঁ ৰোৱনীকেইজনীৰ কাৰণে, ভাত, দাইল, চিকেন, শাক, এনেকৈ তেওঁলোকক ভাত দি আছোঁ। মানে খেতি পথাৰত এনেদৰে ভাত খোৱাৰ মজাই বেলেগ, কি ক'ব আৰু। মানে যেতিয়া মানে কামৰ ভাগৰত ভোক লাগে নহয়, মানে যি পায় আপুনি আলু পিটিকা দিয়ে বা নিমখ আৰু ভাতকেইটাই দিয়ক কিয়, সেইকেইটাই মানে অমৃত। ইমানেই ভাল লাগে মানে, পেটৰ ভোকত মানে নিমখ ভাতকেইটাও অমৃতৰ যেন লাগে। এয়া তেওঁলোকক ভগাই মেলি দি পেলাই খাবলৈ দিলোঁ। এয়া খৰিজনীৰ অৱস্থা চাওক, ৰোৱা পুতি হৈছে, সিহঁতৰ কলা মলা পৰি অৱস্থা নাই, আৰু মোক এনেই জোকাই আছে, যি গতিকে মোক নাপায়ে বেছি। আৰু আমি 10 দিনৰ কাৰণে গৈছোঁ। ভাত পানী খাই মেলি বৰষুণ এজাকো দিলে, আকৌ এইখিনি আবেলি টাইমত বেলেগ এটা ঠাইত সেইখিনি ৰোৱা হৈ গ'ল। এইখিনি বেলেগ এটা ঠাইত মানে ভাত পানী খাই মেলি ৰোৱা পুতিলে, ময়ো লাগি দিলোঁ অকণমান জল্দি হওক বুলি। আৰু আজিলৈ ইমানেই। আমাৰ ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আমাৰ গাঁৱৰ পৰিৱেশ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আকৌ এটি নতুন ভিডিঅ' লৈ লগ পাম, সকলোৱে ভালে থাকক। আজিলৈ ইমানেই, বাই।